হেল্ল' এভৰিৱান, তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মই এগৰাকী এছপিৰেণ্ট। মই SSC CGL ৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। আৰু তোমালোকে গম পাইছাই, মই ফ্ৰী সময়ত মোৰ ভাইটিক আগন্তুক SSLC এক্সামৰ বাবে প্ৰয়োজনীয় বিষয়বোৰ মাজে মাজে চাই দিওঁ। গতিকে ভাবিলোঁ আকৌ তোমালোকৰ সুবিধাৰ্থে একেখিনি বিষয় ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আগবঢ়াই দিওঁ। তোমালোকে হয়তো নিজেও উপলব্ধি কৰিছা, পৰীক্ষালৈ সময় যিহেতু যথেষ্ট ওচৰ চাপি আহিছে। গতিকে এইখিনি সময় ফলপ্ৰসূ প্ৰস্তুতি চলোৱা খুবেই প্ৰয়োজন। অনাহকত সময় নষ্ট নকৰি মূল লক্ষ্যত ফ'কাছ কৰা উচিত। মনত ৰাখিবা, এইটো ৰিজাল্ট কেৱল তোমাৰ নিজৰ কেৰিয়াৰ বনাবৰ বাবে হয়। তুমি যিমান ভাল বা বেয়া ৰিজাল্ট নকৰা কিয়, বাকী সকলোবোৰ মানুহ কেৱল দুদিনমানৰ কাৰণে মনত ৰাখিব। কিন্তু এইখিনি পঢ়াই তোমাৰ গোটেই জীৱন সলনি কৰি দিব পাৰে। গতিকে কাকো ফাঁকি নিদি নিজৰ পঢ়া শুনাত মনোনিৱেশ কৰা উচিত। আৰু তোমালোকৰ সুবিধাৰ্থে পঢ়া 4টা গুৰুত্বপূৰ্ণ পইণ্ট শ্বেয়াৰ কৰিছোঁ, তোমালোকে ইমপ্লিমেণ্ট কৰিবলৈ প্ৰয়াস কৰিবা। গতিকে আহা 4টা পইণ্টলৈকে আগবাঢ়োঁ। এতিয়া আমাৰ প্ৰথম পইণ্টটো হ'ল ফ'কাছ অন চিলেবাছ কমপ্লিশ্যন। তোমালোকৰ বাৰু কাৰ কাৰ চিলেবাছ কমপ্লিট হ'ল, বা কাৰ বাকী আছে, বা কিমান % তোমালোকৰ হ'ল, এই কথা তোমালোকে নিজেই ৰিয়েলাইজ কৰি পঢ়াৰ প্ৰস্তুতি চলাব লাগিব। অৰ্থাৎ যিসকলৰ চিলেবাছ কমপ্লিট হ'ল, তোমালোকে এতিয়া ৰিভিজনৰ দৰকাৰ। গোটেই ছাবজেক্ট বিষয়বোৰ ৰিভিজন কৰা উচিত। আৰু যিসকলৰ কমপ্লিট এতিয়ালৈকে হোৱা নাই, তোমালোকে চিলেবাছটো প্ৰথমে কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা আৰু ৰিভিজন লগতে কৰি যাবা। ঠিক আছে। এতিয়া 2 নম্বৰ পইণ্টটো হ'ল মেক এ প্ৰপাৰ প্লেন। আমি এটা প্ৰপাৰ প্লেন প্ৰস্তুত কৰি পঢ়াবোৰ আগবঢ়াই নিব লাগিব পৰীক্ষা ওচৰলৈকে। আৰু দিনটোত নিৰ্দিষ্ট এটা টাৰ্গেট ছেট কৰি সেই সকলোবোৰ এফালৰ পৰা ফিনিছ কৰি যাব লাগিব। তেতিয়া আমাৰ চিলেবাছ কমপ্লিট হোৱাৰ লগতে আমাৰ ৰিভিজনবোৰ হৈ যাব। এতিয়া 3 নম্বৰ পইণ্টটো হ'ল ইনক্ৰিজ ইয়ৰ চেল্ফ ষ্টাডি। ইনক্ৰিজ ইয়ৰ চেল্ফ ষ্টাডি মানে হ'ল, এতিয়া তোমালোকে আগতে যিমান সময় পঢ়িছিলা তাতকৈ তোমালোকে বহু সময় বেছি এতিয়া পঢ়াত মনোনিৱেশ কৰিব লাগিব। কাৰণ পঢ়া বিষয়টো যিমান তুমি বেছিকৈ পঢ়িবা, যিমান বেছি সময় দিবা, সিমান তোমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হ'ব। গতিকে এতিয়া নিজকে সকলো ক্ষেত্ৰৰ পৰা আঁতৰত ৰাখি পঢ়াত মনোনিৱেশ কৰিব লাগে। আৰু ডেইলি পঢ়া সময় বঢ়াব বা বৃদ্ধি কৰিব লাগিব। ঠিক আছে। এতিয়া আমাৰ 4 নম্বৰ পইণ্টটো হ'ল এবাউট MCQ কুৱেশ্যনছ প্ৰেক্টিছ। আমাৰ এইটো পইণ্ট মানে কি হ'ল, আমাৰ সকলোবোৰ বিষয়ত যেনে মেথছ আছে হ'ল, তোমাৰ ছ'চিয়েল ছায়েন্স হ'ল, জেনেৰেল ছায়েন্স হ'ল, সেই সকলোবোৰ বিষয়ৰ চেপ্টাৰ ৱাইজ আমাৰ MCQবোৰ এফালৰ পৰা মুখস্থ কৰিব লাগিব। তোমালোকৰ এই স্কুলৰ ক্লাছতে হওক বা, অৰ্থাৎ আমি প্ৰতিটো বিষয়ৰ চেপ্টাৰ ৱাইজ আমাৰ ওৱান লাইনাৰ কুৱেশ্যনবিলাক খুব গুৰুত্ব সহকাৰে মনত ৰখাকৈ পঢ়িব লাগিব। আৰু নিজে বিভিন্ন উৎসৰ পৰা MCQ কালেক্ট কৰি, অৰ্থাৎ স্কুলৰ ক্লাছৰ নোটছ বা টিউশ্যনৰ নোটছ হ'ব পাৰে, বা ইউটিউবৰ নোটছ হ'ব পাৰে, ইউটিউবৰ ক্লাছৰ পৰা। গতিকে সেইবোৰৰ পৰা কালেক্ট কৰি নিজে ছল্ভ কৰাৰ প্ৰয়াস কৰিব লাগিব। অৰ্থাৎ প্ৰতিটো বিষয়ে চেপ্টাৰ ৱাইজ ওৱান লাইনাৰ কুৱেশ্যনছ প্ৰেক্টিছ কৰিব লাগিব। আৰু আটাইতকৈ ভাল ফলাফল পাব পৰা মূল মন্ত্ৰটো হ'ল প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ প্ৰেক্টিছ। তোমালোকে যিমান আগতে হৈ যোৱা প্ৰশ্ন পেপাৰ সমাধান কৰিবা, ইমান বেছি ৰিজাল্টত এফেক্ট কৰিব। অৰ্থাৎ 2020 চনৰ পৰা যদি কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰা, তেনেহ'লে তোমাৰ 80% প্ৰায় চিলেবাছ কমপ্লিট হৈ যাব। গতিকে এইকেইটাই আছিল পইণ্ট। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু যিবোৰ বিষয়ত অসুবিধা হৈ আছে কমেণ্টত জনাবা। আমি সহায় কৰিবলৈ ৰেডি হৈছোঁ। এইখিনি সময় মুঠেই তোমালোকক দিয়াৰ চেষ্টা কৰিছোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কমেণ্ট কৰিবা। ঠিক আছে।